যাবা একলগত কান আর রাজুলু ইয়াযহাবু ফিস সাবাহে কুল্লা ইয়াউমিন ইলাল মারআ কানা মানে আছিল রাজুলুন মানে মানুহ ইয়াযহাবু যায় ফিস সাবাহে কুল্লা ইয়াউমিন আলাল মারআ এজন মানুহ সদায় ৰাতিপুৱা তেওঁ পথাৰলৈ খেতি পথাৰলৈ যায় ওয়ারজিউ ফিল ইশা আৰু সন্ধিয়া উভতি আহে ওয়াহলিবুল মাশিয়াতা ওয়াসকা ওয়ালিদাইহিল লাবানা সুম্মা ইসকা আওলাদাহু সিগারা ওয়া আহলাহু আৰু তেওঁ পোহনীয়া জন্তু হয়তো ছাগলীৰ যি আছে খিৰাই ফেলে প্ৰথমে তেওঁৰ মা দেউতাক খুৱায় আৰু তাৰ পিছত তেওঁৰ সৰু সৰু ল'ৰা ছোৱালীবোৰক খুৱায় তাৰ পিছত তেওঁৰ ভনীয়েক বা পৰিয়ালটোক খুৱায় ৰাজা আৰু ৰাজুলু ইয়ামান বিত্তাখিৰি এদিনাখন মানুহজন অলপ পলমকৈ আহিছিল এদিনাখন মানুহজন আহোঁতে অলপ পলম হৈছিল ওয়াকাদ নামাল ওয়ালিদানি বাদান তিজারিন তাবিলিন আৰু মাক দেউতাকে তেওঁৰ কাৰণে বহুত সময় অপেক্ষা কৰি টোপনিলৈ গৈছিল বুজিছা ফাহাজিনা কাসিরান ওয়া নাদিমা আলা তাখিরিহি তো গতিকে মানুহজন বৰ কষ্ট পাইছিল বৰ দুখ অনুভৱ কৰিছিল আৰু তেওঁ অনুতপ্ত কৰিছিল যে তেওঁ পলমকৈ আহিছে ওয়াকাৰিয়াৰ ৰাজুলু আইয়ুকিজা ওয়ালিদাইহি আৰু তেওঁৰ মা দেউতাকক জগাবলৈ টোপনিৰ পৰা জগাবলৈ বেয়া পাইছিল ওয়াকানা আহলুহু ওয়া আওলাদাহু ইয়াতলুবুনা মিনহুল লাবানা লিজুইহিম শাদীদিন আৰু তেওঁৰ সৰু সৰু ল'ৰা ছোৱালীয়ে আৰু পৰিয়ালটোৱে বৰকৈ ভোকত ভুগিছিল আৰু তেওঁৰ পৰা গাখীৰ বিচাৰিছিল ওয়ালাকিন্নাৰ ৰাজুলা কাৰিহা আইয়াস্কা আহলাহু ওয়া আওলাদাহু কাবলা ওয়ালিদাইহি কিন্তু মানুহজনে তেওঁৰ মা দেউতাকৰ আগত তেওঁৰ পৰিয়াল আৰু তেওঁৰ সৰু সৰু ল'ৰা ছোৱালীক গাখীৰ দিবলৈ বেয়া পাইছিল ঠিক আছে কৰি আহিবা